বন্ধু-বান্ধৱীসকল, আজি আমি জগৰাত্ৰি পূজাত উপস্থিত আছোঁ। এয়া কণিয়াৰ জগৰাত্ৰি পূজা আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। মই মণ্ডপত উপস্থিত আছোঁ, গতিকে আপোনালোকে চাব আহিব পাৰিব। প্ৰত্যেক বছৰে দুৰ্গা পূজাৰ নিচিনাকৈ দুৰ্গা পূজাৰ ঠিক একমাহ পিছতে এই জগৰাত্ৰি পূজা অনুষ্ঠিত হয়। এয়া জগৰাত্ৰি মাহ, জগৰাত্ৰি পূজাৰ কিছু নীতি নিয়মবিলাক বেলেগ বেলেগ। দুৰ্গা পূজাৰ নিচিনা এই জগৰাত্ৰি পূজা গোটেইখিনি একে থাকে, কিন্তু ইয়াতে মূল পূজ্য দেৱী জগৰাত্ৰি দেৱী আৰু জগৰাত্ৰিৰ তলত হাতী আৰু কাষত সিংহ থাকে। এই দোকানসমূহত বিভিন্ন সামগ্ৰীসমূহ উপলব্ধ হৈছে। সুন্দৰ লাইটিঙৰ ব্যৱস্থা আছে। এইফালে ওজাপালি চলি আছে। এয়া দোকানসমূহ আছে, পাতলীয়াকৈ মানুহৰ উপস্থিতি আছে, তথাপিতো সকলোৱে পূজা উপভোগ। পূজাৰ সম্পূৰ্ণ মণ্ডপটো এয়া মাস্ক পৰিধান কৰি ইয়াতে কৰোণা ভাইৰাছৰ যি বাৰ্তা দিয়া হৈছে আপোনালোকে দেখিছে। গতিকে সম্পূৰ্ণ সামাজিক দূৰত্ব মানি পূজা অনুষ্ঠিত কৰা হৈছে। বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগে